বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি আকৌ নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আহিছোঁ আমি আঠগাঁৱত মাল দিবাক লাগি। মানে এনেকুৱা জাগা আৰু ইয়াতে দুনিয়া জাম লাগিছে, মাথা বেয়া হৈ গৈছে। সদায় মাথা বেয়া হয় আমাৰ। চিটিৰ ফালে আহিলেই হ'ল, মাথাটো বেয়া হৈ যাব। আমাৰ ইয়াতে চিপছ আছে, চিপছখিনি আমি দিব লাগে। বহুকেইটা কাৰ্টন আছে, গাড়ী ফুল একদম। তো তাড়াতাড়ি খালী কৰিম, খালী কৰি আকৌ যাম গুদাম যাই আৰু 10-20 জাগাৰ মানৰ মাল আনিব লাগিব। বৰ্তমান মই গাড়ী চলাই আছোঁ, একদমেই মানে চাই লওক এফালে ধুনীয়া মানে গাড়ী নাও আমি নিয়ে সৰু গলি এটা আছে, সেই গলিটো দি সোমাই দিব লাগিব গাড়ী। এইটো গলি ইয়াৰ ভিতৰত মাল দিব লাগিব। আহিব লগা জেগাটো ইয়াতে মালটো খালী কৰিব লাগিব। এইবিলাক মাল, এইবিলাক চিপছৰ পেকেট খালী কৰি দিলোঁ ইয়াতে। ফাইনেলি গাইজ গাড়ী খালী হৈ গ'ল, এতিয়া যাম আমি গুদাম। গাইজ মাল ডেলিভাৰী হৈ গ'ল, ফাৰ্ষ্ট পাৰ্টিক মাল দি দিলোঁ। এতিয়া নেক্সট আৰু গুদাম যাম, গুদাম যাই কিনে আৰু মাল লোড কৰিম, মাল লোড কৰি যাম আৰু ক'ত মাল আছে গুদাম যাই দেখা পাম। অ' ভাই কি কৰা? বন্ধুসকল আহি পালোঁ আমি বৰাগাঁও। আমাৰ গুদাম য'ত আছে সেই জেগা আহি পালোঁ। ইয়াতে আমি আকৌ কৰিব মাল দিয়ে এতিয়া, তাতে মালটো লোড কৰিম গাড়ীত আৰু যাম এয়া বৰাগাঁও নতুন ব্ৰিজ অপেনিং হৈ গৈছে। সোমবাৰ দিনে হৈ গৈছে, আমি উদ্ঘাটন কৰা। মিছা কথা এইগিলা ক'ব জেগা নাই আৰু। গাইজ মই এতিয়া গাড়ী লোডিং কৰিলোঁ, জাষ্ট এইফালে দেখা দিয়া। অঁ মই এতিয়া যাম 15 লেণ্ডাৰা উলুবাৰী তিৰুপতি আহিল। এইটো আমাৰ লম্বুদা, আমাৰ বেচাৰা বহুত কষ্ট কৰি আছে। এই পিছফালে আছে তোমাৰ বড়ো কি খবৰ? ভাল হয়, ভাল। এইটো চেলিব্ৰিটি নাই, মুখ নাট খায় আমাৰ তাতে। সেয়া গাইজ আমি গাড়ী লোড কৰি ওলালোঁ, উলুবাৰী যাম। উলুবাৰীত মাল আছে, তাৰে গাড়ী মানে একদম ফুল। কিমানটা কাৰ্টন হৈছে টোটেল গম নাপাওঁ। 56টা বক্স ফাৰ্ষ্ট ফ্ল'ৰত উঠাব লাগিব, ফাৰ্ষ্ট ফ্ল'ৰ নে ফ'ৰ্থ ফ্ল'ৰ এনেকৈ উঠাব লাগিব আৰু। বেচাৰা আজি কষ্ট হ'ব অলপমান। মোৰ হেণ্ডিমেনটো দেখাই দিম নেকি? এই নাই, তাক বোলে দেখাব নালাগে, হ'ব দে নেথাম দে তাক। এনে ৰাহুল হয়, কেতিয়াবা দেখা পাবি আনো। গতিকে গাইজ যাই আছোঁ এতিয়া, তাক লৈ মালটো লৈ যাওঁ, লৈ যাই উঠাম, আপোনালোকক দেখাম উঠোৱা। আমি কিমান কষ্ট কৰিব লগা হয়। আমাতকৈ বহুত কষ্ট কৰা মানুহ আছে দেচোন, আমি এইখিনি একোৱেই নহয়। গতিকে চাই থাকক গাইজ, নে কি কয়? ভাল লাগিব। বন্ধুসকল আহি পালোঁ আমি য'ত মাল দিম, মানে উলুবাৰী ফ্লাইঅভাৰৰ কাষত হয় মণিৰাম দেৱান লেন। আমি আহি পালোঁ গাইজ, মাল খালী হৈ আছে, গাড়ী লাগি আছে। এখন মোৰ গাড়ী ৰখি আছে ইয়াতে গাইজ। এইটো আমাৰ কৰ্ণৰ আবাদাৰ আগৰ ভিডিঅ'ত দেখা পাইছে চাগে। এই লাইট মানে কি, এইটো কি হৰণটো বজাব মানে বল কৰি দি ইয়াতে খালী হ'ব। এয়া হিৰকৰ অৱস্থা। ইউটিউবত গাইজ আমি এতিয়া উলুবাৰীত মাল খালী কৰি আছোঁ, আপোনালোকে চাই থাকক। খালী কৰি আছোঁ গাইজ। এয়া ওপৰত নি আছে চাৰিডালাত। বিল্ডিংটো দিঘা দে এবাৰ। দিছ ইজ দ্য বিল্ডিং গাইজ। আমাৰ বাপৰ গাড়ীখন খালী হৈ গ'ল, এবাৰ মোৰখন খালী কৰিব লাগে। হিৰকে আৰম্ভ কৰি দিছে, দৰ্জা খুলি দিছে। হিৰক ভাই দৰ্জা খুলছা দে, লাহে লৈ যাই থাক তুমি। গাইজ মোৰ গাড়ীখন খালী হৈছে এইবাৰ, এইবিলাক মাল লৈ যাই আছে।
আমাৰ গাড়ী ইয়াতে খালী হৈ গ'ল এতিয়া যাম আৰু এটা মাল আছে দেখিছে এইটো কাহিলীপাৰাত ল'ব সেইটো মাল দিম দি কিনে আমি মাল উঠাব যাম আৰু এটা জেগাত গাইছ ইয়াতে মাল দিয়া হৈ গ'ল সেকেন্ড জেগাত মাল দিলোঁ এতিয়া কাহিলীপাৰা দিম এটা বক্স আছে আপোনালোকক দেখাইছিলোঁ সেইটো মাল দিম দি কিনে আমি যাম গড়চুকৰ মাল আছে সেইটো মাল উঠাই আৰু ছুটি এটা কথাকে কিমান বাৰ ক'ম বাৰে ক'ম আপোনালোকে শুনি থাকক ভাল লাগিব ঠিক আছে চাই থাকক ক'লে গাইছ চাই পালোঁ গাইছ ইয়াতে মালটো লোড হ'ব ব্ৰেকচিন দিয়া ইয়াতে মালটো লোড হ'ব এই গাড়ী লগাই দিছোঁ ইয়াতে লোড কৰিম আৰু চিধা যাম গুদাম গাড়ী লোড হ'ল গাইছ এয়া লোড কৰি ল'লোঁ 47 টকাটো এইটো গুদামত যাই নমাই দিম মাল লোড হৈ গ'ল গাইছ এতিয়া যাম ঘৰ গুদাম যাম গুদামত গাড়ী থ'ম আৰু চিধা ঘৰত আজি অলপ সোনকালে ছুটি পালোঁ কালি বহুত ৰাতি হৈ গৈছে ভিডিঅ' এডিট কৰি দেওঁতে আজি অলপ সোনকালে যাম সোনকালে যাই ভিডিঅ'বিলাক এডিট কৰিব লাগিব ভিডিঅ'টো এডিট কৰি আপোনালোকক দিম আপোনালোকে চাব আৰু ছাপোৰ্ট কৰিব গাইছ ওভাৰব্ৰিজ গাইছ চাই লওক গড়চুকৰ ওভাৰব্ৰিজ দেখাই দি ভাই মোক নালকে দেখাবা তো গাইছ আজিলৈ এইখিনিয়ে গাড়ী চলাই গৈ আছোঁ আজিলৈ এইখিনিয়ে কালি আকৌ নতুন ভিডিঅ'ত লগ পাম তো আজি আৰু একো নেদেখাওঁ বাকী ভিডিঅ'বিলাক যদি চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যি কৰিব লাগে কৰিব আপোনালোকে জানেই চব ইউটিউবাৰে কৈ থাকে গতিকে এইখিনি কৰিব বাছ গতিকে টাটা বাই বাই